কোনটো পোলিং ষ্টেচনত কিমান এফিচিয়েঞ্চি আছে, কোনটো পোলিং ষ্টেচনত কংগ্ৰেছ কিমান আছে, কোনটো এফিচিয়েঞ্চিত এছডিচি পেনেল আছে, কোনটো পোলিং ষ্টেচনত তাত ডাউটফুল আছে। ইয়াৰ কাৰ্বি আংলঙত এটা পলিটিকেল পাৰ্টিয়ে ছ'চিয়েল মিডিয়া আমাক বহুত এটেক কৰে। ছ'চিয়েল মিডিয়া তেওঁলোকৰ মানুহ নাই, পাব্লিক ছাপৰ্টাৰ নাই, তেওঁলোকৰ কিয় কাৰণে আমাক এটেক কৰি আছে, সেই কাউণ্টাৰটো আমি দিব লাগিব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে হৈছে বুজাই এটা টিম ৰাখি গৈছে, আপোনালোকে গম নাপায় মোৰ টিমটো কেনেকৈ গৈছে, মই পিছত আপোনালোকক বুজাম। সেই টিমটো কেনেকৈ গৈছে সেইটো আপোনালোকক মই পিছত বুজাম। যোৱাবাৰ কাউন্সিল ইলেকশ্যনত বিৰোধী শূন্য হৈছে, ২৬টা আসনত 24 চিটো ভাৰতীয় জনতা পাৰ্টি জিকিছে আৰু 2টা আসন ইণ্ডিপেণ্ডেণ্ট। সেই ইণ্ডিপেণ্ডেণ্ট কেনেকৈ জিকিছে সেইটো ৰহস্য আছে, গোপন ৰহস্য, চিক্ৰেট, কিন্তু এইটো মই নকওঁ কিহৰ কাৰণে জিকিছে।